এগৰাকী মহিলাৰ যৌন মিলন বেছি কৰাৰ ইচ্ছা যাবৰ কাৰণে কি কৰিব পাৰি? এই প্ৰশ্নটো কমনলি মোৰ ওচৰত আহি থাকে যে এগৰাকী মহিলাৰ যৌন মিলন কৰাৰ ইচ্ছাটো বঢ়াবৰ কাৰণে কি কৰিব লাগে। আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। চাওক বন্ধুসকল, এগৰাকী মহিলা আৰু এগৰাকী পুৰুষৰ বডিৰ যিটো হৰমনেল যিটো কণ্ডিশ্যন বা যৌন মিলনৰ কাৰণে যিবোৰ হৰমন দায়ী হয়, যিবোৰ হৰমন ৰেছপনচিবল হয়, সেই হৰমনৰ কণ্ডিশ্যনবোৰ একেবাৰে ভিন্ন বা ডিফাৰেঞ্চ, যাৰ ফলত কি হয়, এগৰাকী মহিলাৰ বেছি পৰিমাণে ইচ্ছা নাযাবও পাৰে, কম পৰিমাণে ইচ্ছা নাযাবও পাৰে, কিন্তু এগৰাকী পুৰুষৰ পৰ্যাপ্ত পৰিমাণে ইচ্ছা চবৰে গৈ থাকে, যিটো মহিলাতকৈ কম্পেয়াৰ কৰিলে বেছি হয়। কাৰণ তাৰ কিবা এটা কাৰণ আছে, যি কাৰণকেইটা হ'ল যেন এগৰাকী পুৰুষৰ যিটো টেষ্টষ্টেৰন হৰমন আছে, সেই হৰমনৰ লেভেল সদায় একেটা অৱস্থাত থাকে, আনহাতে এগৰাকী মহিলাৰ বডিৰ ইষ্ট্ৰজেন হৰমন একেটা অৱস্থাত নাথাকে, সেইবোৰ সময়ৰ লগত সলনি হৈ যায়, কম বেছি হৈ যায়। বন্ধুসকল, সেইকাৰণে মহিলাসকলৰ বডিত বহুতো ধৰণৰ চেঞ্জেছ আহি থাকে। এতিয়া এগৰাকী মহিলাই যদি যৌন মিলনৰ ইচ্ছা বঢ়াব বিচৰা, তেনেহ'লে কি কৰিব লাগিব? চাওক, যদি এগৰাকী মহিলাৰ যৌন মিলনৰ ইচ্ছা বঢ়াব বিচৰা নাই, তেনেহ'লে স্পেচিফিকভাৱে যেনেকৈ পুৰুষৰ কিছুমান মেডিচিন আছে, যিবোৰ মেডিচিনৰ সহায়ত ইচ্ছাবোৰ বাঢ়ি যায়, কিন্তু মহিলাৰ ক্ষেত্ৰত তেনেকুৱা নহয়। মহিলাৰ ক্ষেত্ৰত তেনেকুৱা কোনো এলোপেথিক মেডিচিন নাই। মহিলাৰ ক্ষেত্ৰত বহুতো ধৰণৰ ফেক্টৰে কাম কৰে, কেইবাটা মেডিচিনৰ কম্বিনেশ্যনে কাম কৰে। সেইকাৰণে স্পেচিফিকভাৱে মহিলাৰ ক্ষেত্ৰত তেনেকুৱা কোনো উপায় নাই এলোপেথিক। কিন্তু আমাৰ ওচৰত যদি কয়, আমি পাৰ্চনেলি মহিলাসকলক কেইবাটা বস্তু প্ৰভাইড কৰোঁ, কেইবাটা পন্থাৰে আমি এগৰাকী মহিলাৰ যিটো যৌন মিলনৰ ইচ্ছা, এইটো নিশ্চয়কৈ বঢ়াব পাৰোঁ বা আগতকৈ বঢ়াই দিওঁ। তেনেকুৱা এটা উপায় আছে, যিটো আমি কমপ্লিটলি আয়ুৰ্বেদিক এণ্ড নেচাৰেলি প্ৰভাইড কৰোঁ, যিটোৰ কোনো ছাইড এফেক্টো নহ'ব। যদি আপোনাৰ তেনেকুৱা কোনো সমস্যা আছে, যদি আপোনাৰ পাৰ্টনাৰৰ তেনেকুৱা কোনো সমস্যা আছে, আৰু সেই সমস্যাটোৰ কাৰণে আপোনালোকৰ যৌন জীৱন কোনো প্ৰব্লেম হৈ আছে বা যৌন জীৱনত সুখী নহয় দুয়ো, তেনেহ'লে আপুনি আমাৰ লগত কথা পাতিব পাৰে, আমাৰ হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰি আমাৰ পৰা পৰামৰ্শ লৈ এই ট্ৰিটমেণ্টটো ল'ব পাৰে, আৰু এই ট্ৰিটমেণ্টটো লৈ আপুনি এই প্ৰব্লেমটোৰ পৰা মুক্ত হ'ব পাৰে বা এই প্ৰব্লেমটো আপোনাৰ ভাল কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে অথবা ভাল লাগিছে, তেনেহ'লে পেজটো ফ'ল' কৰি দিব। লগতে যদি ইউটিউবত চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপুনি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ বন্ধুসকল।